হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি সপ্তমী পূজা। আপোনালোক সকলোকে সপ্তমী পূজাৰ বহুত বহুত শুভেচ্ছা। আমি দুয়ো ওলাই আহিছোঁ পূজাৰ লৈ বুলি, মানে দেৱী মাৰ আশীৰ্বাদ ল'ম বুলি। ৰাতিপুৱাই দেখিছেনে ইমান জাৰ্কিং, আমাৰ ঘৰৰ পৰা ওলাই অহা ৰাস্তাটো বহুতেই বেয়া। এনেকৈয়ে আমি আহি পালোঁ উৰিয়া গাঁও। এয়া দলং, কলং নদী বৈ গৈছে আমাৰ উৰিয়া গাঁও হৈ। লগতে এয়া পূজা মণ্ডপ, সোঁফালে হৈছে আমি পঢ়া স্কুলখন, হাই স্কুল। এয়া পূজা মণ্ডপ। উৰিয়া গাঁও চকতে পূজা পাতে বহুত বছৰ ধৰি। কেতিয়াৰ পৰা পাতিছে মোৰ ইমান এটা মনত নাই, আমি সৰু সৰু থকাৰ পৰাই পাতিছে। এইটো পূজা মণ্ডপ। এই সৰু ৰাস্তাটো দি নামি যাব লাগে আৰু লগতে দোকান দুখনমান দিছে, স্থায়ী দোকানেই, আগলৈ অকণ আগবঢ়াই দিছে। বেছি দোকান নাই পূজা মণ্ডপৰ লগত, এনেও এইবাৰ 100 মিটাৰ আঁতৰতে দোকানবোৰ দিবলৈ দিছে। মই আহিছোঁ চাকি এগছ দিম বুলি, লগতে আপোনালোককো দেৱী মাৰ দৰ্শন কৰাওঁ। এই শব্দটো শুনিলে মনটো কিবা ভাল লাগে, হয়নে বাৰু? পূজা একদম ভাল লাগি যায় আৰু। যিহেতু আজি সপ্তমী পূজা আৰু ৰাতিপুৱাই বিশেষ মানুহ নাই পূজা মণ্ডপত, কমিটিৰ মানুহ আছে আৰু ভকতদেউ এনেকুৱা কেইজন আছে আৰু। চাকি জ্বলাম বুলি মই ভিতৰলৈ সোমাই আহিলোঁ। পূজাৰ কাম চলি আছে, আৰতি হোৱা নাই, আৰতিৰ আগৰ যা যোগাৰ কৰি আছে দেউসকলে। ফ্ৰেণ্ডছ, মোৰ চেনেলটো সকলোৱে চায়, মানে ভিডিঅ'বোৰ চায়, কিন্তু ছাবস্ক্ৰাইব নকৰে। প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। মই চাকি জ্বলাই আছোঁ। মানে দেৱে আশীৰ্বাদ দিলে, আমি নিৰ্মালি লৈ ওলাই আহিলোঁ। আকৌ এবাৰ দেৱী মাৰ দৰ্শন কৰাই দিছোঁ আপোনালোককো। সিমানেই আজিৰ ভিডিঅ'টোত। ভাবিলোঁ সপ্তমী পূজা বুলি যেতিয়া ভিডিঅ' বনাইছোঁ, আজিয়ে আপোনালোকৰ ওচৰত পাই যাতে ভিডিঅ'টো, সেই বুলিয়ে দিলোঁ। লগতে সৰু ভিডিঅ', সকলোৱে চাব। এয়া আমি ওলাই আহিলোঁ। এইটো হৈছে উৰিয়া গাঁও চক। এইফালৰ পৰা নগাঁও ফালৰ পৰা অহা ৰাস্তা আৰু এইফালে পুৰণি গুদামৰ পৰা আহি এইটো উৰিয়া গাঁও চকত লগ লাগে। তাৰ পৰা এইফালে কলংখনৰ ফালে সোমাই যাওঁতে লগতেই পূজা মণ্ডপটো। সিমানেই আছিল আজিৰ ভিডিঅ'টোত। সকলোকে ধন্যবাদ।